প্ৰেম প্ৰেম মাথো এটি শব্দ নহয়। প্ৰেম হ'ল এটা সুকীয়া অনুভৱ যি আমি প্ৰত্যেকে আমাৰ জীৱনৰ কোনোবা নহয় কোনোবা এটা ক্ষণত প্ৰত্যেকে অনুভৱ কৰোঁ। আমি কাৰোবাক খন্তেকতে ভাল পাই পেলাব পাৰোঁ বা প্ৰেম হৈ যাব পাৰে, কিন্তু খন্তেকতে কাৰোবাক প্ৰেম হোৱাৰ পাছত তেওঁক কেতিয়াও পাহৰিব নোৱাৰি। ভাল পাবলৈ সহজ, কিন্তু সেই ভাল পোৱাক বিয়াৰ সৈতে স্বীকৃতি দিয়াটো সকলোৰে বাবে সহজ নহয়, কাৰণ সকলোৱে নোৱাৰে। এই সুখ দুখ হাঁহি কান্দোন প্ৰতিটো সমস্যাৰ সৈতে দুইজনে যুদ্ধ কৰি একেলগে জীৱনটো পাৰ কৰিবলৈ, আৰু যিসকলে পাৰ কৰিব পাৰে তাৰে নাম জানো ভাল পোৱা নহয়। আৰু এয়াই হৈছে প্ৰকৃত প্ৰেম, এয়াই হৈছে সঁচা ভাল পোৱা। আৰু জীৱনৰ কিমানো বিপদ নাহক কিয়, কিন্তু যদি আমাৰ ভালপোৱাজন, আমাৰ ভালপোৱা গৰাকী আমাৰ সৈতে থাকে, আমাৰ সৈতে থিয় দিয়ে, তেন্তে তুমি তোমাৰ জীৱনলৈ অহা যিকোনো সংঘাত তুমি অকলে অতিক্ৰম কৰি যাব পাৰিবা। আৰু যিহেতু আমি মানুহ, আৰু তুমি জানানে আটাইতকৈ বেছি মানুহ প্ৰেমৰ বাবে ভোকাতুৰ। ঠিকেই শুনিছা তুমি, আটাইতকৈ বেছি মৰম বিচাৰে। মানুহৰ ওচৰত সকলো আছে, খাবলৈ আছে, থাকিবলৈ আছে, কিন্তু মৰম বিচাৰি ফুৰিবলগীয়া হৈছে। তুমি বাৰু লক্ষ্য কৰিছানে, আমাক জানো কোনোবাই অকণমান প্ৰেম অকণমান মৰম দিলে আমি আত্মহৰা হৈ নপৰোঁ জানো? তাৰপিছত সেই মানুহজনক আমি সপোনত দেখোঁ, দিঠকত দেখিবলৈ লওঁ, এয়াই জানো প্ৰেম নহয়? আৰু আমাক পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি বুলি অনুভৱ কৰাই দিয়ে সেই মানুহজনে, আমি যাক ভাল পাওঁ, যাৰ বাবে আমি মৰি থাকোঁ। এজন সঁচা প্ৰেমিকাই, এজন সঁচা প্ৰেমিকে তোমাৰ জীৱন সলনি কৰি দিব পাৰে, কিন্তু আজিকালি তোমাৰ লগত খেলি যোৱা, তোমাৰ জীৱনৰ লগত খেলি যোৱা মানুহে পাবা, কিন্তু এনেকুৱা প্ৰেম কৰা, এনেকুৱা ভাল পোৱা মানুহ পাবলৈ খুব কম। যদি আছে তোমাৰ লগত, তুমি বহুত লাকি, বহুত লাকি। নমস্কাৰ, মই অৰূপ, আৰু তোমালোকে চাই আছা অপুজ ভাইব। আৰু তোমালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো চাই ভাল পালা, তেনেহ'লে কমেণ্ট কৰিবা, লাইক কৰিবা। যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থৈ যাবা চেনেলটো, নতুন চেনেল। গতিকে বাকীবিলাক ভিডিঅ' যদি চোৱা নাই, সেইবিলাক ভিডিঅ' চোৱা, আৰু অনাগত দিনত আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।